আমাৰ ভাৰতবৰ্ষত বহুতো আচৰিত ধৰণৰ মন্দিৰ আছে। বন্ধুসকল, আজি আমি এনেকুৱা এটা মন্দিৰৰ বিষয়ে আলোচনা কৰিম যিটো মন্দিৰত ভগৱান শিৱৰ খণ্ডিত ত্ৰিশূলৰ পূজা কৰা হয়। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোক যদি শিৱ বাবাৰ ভক্ত হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰিবলৈ একেবাৰে নাপাহৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ক'বলৈ গ'লে এই ভগৱান শিৱৰ শুদ্ধ মহাদেৱ মন্দিৰটো জম্মু কাশ্মীৰৰ পৰা প্ৰায় 120 কিলোমিটাৰ দূৰৰ আৰু সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় 1250 মিটাৰ উচ্চতাত পত্নী টপ নামৰ ঠাইত অৱস্থিত। এই মন্দিৰটো ভগৱান শিৱৰ পুৰণি মন্দিৰৰ ভিতৰত অন্যতম। এই মন্দিৰটোৰ বৈশিষ্ট্যৰ বিষয়ে ক'বলৈ গ'লে এই মন্দিৰটোৰ চাৰিওফালে ভগৱান শিৱৰ ত্ৰিশূলৰ 3টা টুকুৰা ভালদৰে পুতি থৈ দিয়া আছে। লোকবিশ্বাস অনুসৰি এই মন্দিৰৰ নিৰ্মাণ আজিৰ পৰা 2800 বছৰ আগতে হৈছিল আৰু এই মন্দিৰত ভগৱান নন্দী আৰু ভগৱান শিৱৰ অতি পুৰণি মূৰ্তিও আছে। এই মন্দিৰটোৰ আৱিষ্কাৰৰ কথা ক'বলৈ গ'লে এটা বহুত ৰসাল কথা সোমাই আছে। বলক জানো আহক কথাটোনো কি। পুৰণি কথা অনুসৰি এই মন্দিৰত মা পাৰ্বতীয়ে পূজা কৰিব আহিছিল আৰু সেই ঠাইতে সুদান্ত নামৰ এজন ৰাক্ষসো আছিল, যি মহাদেৱৰ এজন ডাঙৰ ভক্ত আছিল আৰু তেওঁ সেই মন্দিৰতে পূজা কৰিব আহিছিল। যেতিয়া সুদান্ত ৰাক্ষসে মা পাৰ্বতীক দৰ্শন পাইছিল তেতিয়া সুদান্ত ৰাক্ষসে ভাবিছিল যে মই মা পাৰ্বতীৰ লগত কথা পাতিব যাওঁ। যেতিয়া মা পাৰ্বতীৰ পূজা কৰি খতম হৈছিল আৰু তেওঁ সন্মুখত সুদান্ত অসুৰক দেখা পাই মাৰ পাৰ্বতীয়ে যথেষ্ট ভয় খায় আৰু তেওঁ জোৰ জোৰকৈ চিঞৰিবলৈ লয় আৰু সেই চিঞৰ শুনি সেই ঠাইত মহাদেৱ আহি উপস্থিত হয় আৰু মহাদেৱে খঙতে সেই সুদান্ত ৰাক্ষসৰ গালৈ ত্ৰিশূল দলিয়াই দিয়ে আৰু সেই ত্ৰিশূল গৈ সুদান্ত ৰাক্ষসৰ বুকুত লাগি যায়। পাছত যেতিয়া মহাদেৱে গম পায় যে তেওঁৰ হাতত এটা বহুত ডাঙৰ ভুল হৈ গৈছে, তেতিয়া মহাদেৱে সুদান্ত ৰাক্ষসক পুনৰ জীৱন দিয়াৰ কথা কয়। তেতিয়া সুদান্ত ৰাক্ষসে কয় যে মই নিজৰ ইষ্ট দেৱতাৰ হাতত মৃত্যু লাভ কৰি মুক্তি লাভ কৰিছোঁ। তেতিয়া সেই সুদান্ত ৰাক্ষসৰ কথাখিনি ভগৱান শিৱই মানি লয় আৰু ভগৱান শিৱই কয় যে এতিয়াৰ পৰা এই মন্দিৰ ভাগৰ নাম তোমাৰ নামতে শুদ্ধ মহাদেৱ মন্দিৰ বুলি গোটেই পৃথিৱীত জনাজাত হ'ব। আৰু তাৰ অলপ দেৰি পাছতেই সুদান্ত ৰাক্ষসৰ মৃত্যু হয় আৰু তাৰ পাছতেই মহাদেৱে সেই সুদান্ত ৰাক্ষসক হত্যা কৰা ত্ৰিশূলডালৰ 3 টুকুৰা কৰি সেই মন্দিৰৰ চাৰিওফালে পুতি দিয়ে আৰু সেই ত্ৰিশূলৰ টুকুৰাকেইটাত ভক্তসকলে দৈনিক পূজা কৰে আৰু দৈনিক জল অভিষেক কৰে আৰু সেই খণ্ডিত ত্ৰিশূল ভাগ চাবলৈ এতিয়া সেই ঠাইত বহুতো ভক্তৰ সমাগম হয়। যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।